নমস্কাৰ। আমাৰ আজিৰ বিষয়বস্তু হৈছে অসমীয়া ব্যাকৰণ বিভাগৰ আন এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু সমাস। এই সমাস কাক বোলে? সমাসৰ ডেফিনিশ্যন হ'ল পৰস্পৰ অৰ্থৰ সম্পৰ্ক থকা দুই বা ততোধিক পদ লগ লাগি এক পদ হোৱাকে আমি সমাস বুলি ক'ব পাৰোঁ। আকৌ এবাৰ কৈছোঁ, পৰস্পৰ অৰ্থৰ সম্পৰ্ক থকা দুই বা ততোধিক পদ লগ লাগি এক পদ হোৱাক সমাস বুলি কোৱা হয়। এতিয়া এই বাক্যটোলৈ লক্ষ্য কৰা, হৰি আৰু হৰ। হৰি আৰু হৰ এইটো এটা বাক্য। এই বাক্যটোত থকা হৰি এটা পদ আৰু হৰ এটা পদ, এই দুটা পদৰ পৰস্পৰ অৰ্থৰ সম্পৰ্ক আছে। এই পৰস্পৰ অৰ্থৰ সম্পৰ্ক থকা পদ দুটা একেলগ হৈ এটা পদ গঠন কৰিছে হৰিহৰ। এইটো সমাস হোৱা বুলি আমি ক'ব পাৰোঁ। এতিয়া সমাসৰ বাকী প্ৰকাৰবোৰ ডিটেইলছ আলোচনা কৰাৰ আগতে আমাৰ কিছুমান প্ৰাসংগিক কথা আমাৰ জানিব লাগিব। সেইবোৰ হৈছে ব্যস্ত পদ, ব্যাস বাক্য আৰু সমস্ত পদ। ব্যস্ত পদ প্ৰথমে কাক বোলে? এইটো এটা বাক্য। এই বাক্যটোক কোৱা হয় ব্যাস বাক্য। এইটোক কোৱা হয় ব্যাস বাক্য। এই ব্যাস বাক্যত থকা এইটো এটা পদ আৰু এইটো এটা পদ, এইটো এটা পদ আৰু হৰি এটা পদ আৰু হৰ এটা পদ, এই দুটা পদ লগ লাগি আমাৰ এই ব্যাস বাক্যটো গঠন হৈছে। এইবিলাকক কোৱা হয় ব্যস্ত পদ। ব্যস্ত পদ। এই ব্যাস বাক্যত থকা এই ব্যস্ত পদবোৰে হৰি আৰু হৰ এই ব্যস্ত পদ দুটাই এটা পদ গঠন কৰিছে। এইটো কোৱা হয় সমস্ত পদ। সমস্ত পদ। ব্যাস বাক্য এইটো আৰু এইটো ব্যস্ত পদ, এইটোক কয় সমস্ত পদ আৰু এইটোক কয় ব্যাস বাক্য। তেনেহ'লে আমাৰ ব্যাস বাক্য কাক বুলিলে আমি কি বুজিম? যে সমস্ত পদটো ভাঙি দিলে যিটো বাক্য আমাৰ পোৱা যাব সেইটোক ব্যাস বাক্য বুলি কোৱা হয়। ঠিক তেনেদৰে ব্যস্ত পদৰ ডেফিনিশ্যন আমি কেনেকৈ দিম? যে ব্যাস বাক্যত থকা প্ৰতিটো পদকেই, ব্যাস বাক্যত ব্যৱহাৰ হোৱা বা থকা প্ৰতিটো পদকেই আমাৰ ব্যস্ত পদ বুলি কোৱা হয়। আকৌ এই ব্যস্ত পদবোৰ একেলগে যিটো পদ গঠন কৰিছে সেই পদটোত বাকী সব ব্যস্ত পদে ইয়াত থকা কাৰণে এইটোক সমস্ত পদ বুলি কোৱা হয়। আমাৰ ব্যস্ত পদ, ব্যাস বাক্য আৰু সমস্ত পদ এই তিনিটা আমাৰ জানিব লাগিব। ইয়াৰ উপৰিও আমাৰ আৰু এটা কথা আছে। এই ব্যস্ত পদবোৰৰ নাম আছে প্ৰথম পদ, পূৰ্ব পদ আৰু উত্তৰ পদ বা পৰপদ। ব্যাস বাক্যৰ প্ৰথম ব্যস্ত পদটোক কোৱা হয় প্ৰথম পদ, প্ৰথম বা পূৰ্ব পদ, আৰু পিছৰটো কোৱা হয় উত্তৰ পদ বা পৰপদ। এইটো কোৱা হয়, এই বাক্যটোত হৰি হৈছে আমাৰ পূৰ্ব পদ বা প্ৰথম পদ, হৰ হৈছে আমাৰ উত্তৰ পদ বা পৰপদ। এই বাক্যটো হৈছে আমাৰ ব্যাস বাক্য। এই ব্যাস বাক্যত থকা এই পদবোৰ হৈছে ব্যস্ত পদ, আৰু এই ব্যস্ত পদবোৰে যিটো সমাস গঠন কৰিছে, এটা পদ তৈরি কৰিছে, সেইটোক আমি ক'ম সমস্ত পদ। আমাৰ গ'ল ব্যাস বাক্য গ'ল, সমস্ত পদ গ'ল, ব্যস্ত পদ গ'ল, উত্তৰ পদ গ'ল আৰু পূৰ্ব পদ গ'ল। এইবাৰ আমি সমাসৰ প্ৰকাৰবোৰ সম্পৰ্কে আমি আলোচনা কৰিম। সমাস 6 প্ৰকাৰ, তোমালোক লিখি ল'লে ভাল হ'ব। দ্বিগু সমাস, দ্বন্দ্ব সমাস, কৰ্মধাৰয় সমাস, বহুব্ৰীহি, তৎপুৰুষ আৰু অব্যয়ীভাৱ। আকৌ এবাৰ লিখি লোৱা, আকৌ এবাৰ ভালকৈ মন দি শুনা। দ্বিগু সমাস, দ্বন্দ্ব সমাস, বহুব্ৰীহি সমাস, কৰ্মধাৰয় সমাস, তৎপুৰুষ আৰু অব্যয়ীভাৱ। আমাৰ গোটেইকেইটা সমাসৰ এই প্ৰকাৰবোৰ আমাৰ গোটেইকেইটা প্ৰকাৰেৰে আমাৰ ভালদৰে জানিব লাগিব, শিকিব লাগিব, কাৰণ পৰীক্ষাত আমাৰ আহিব। যোৱাবাৰৰ পৰীক্ষা কুৱেশ্যন পেপাৰবোৰ আৰু এইবাৰৰ কুৱেশ্যন পেপাৰবোৰ, লাষ্ট ইয়েৰৰ কুৱেশ্যন পেপাৰখন তোমালোক চালে গম পাবা। এইবাৰ কিন্তু আমাৰ অপশ্যন নাই। প্ৰত্যেকটোৱে আমাৰ ইম্পৰ্টেণ্ট। কোনো এটা বিষয়বস্তু যদি তোমালোক বাদ দিয়া তেনেহ'লে 1 নম্বৰ যাব। আগতে যিকোনো 5টা লিখিলে হৈছিলে, কিন্তু এইবাৰ 10টাই আমাৰ লিখিব লাগিব। নাম্বাৰটো কমাই দিছে, যিকোনো 5টা নাই, 10টাই লিখিব লাগিব। গতিকে আমাৰ ইম্পৰ্টেণ্ট এইবাৰ তোমালোকে সমাস টাৰ্গেট কৰিবই লাগিব, যিকোনো বস্তুৱেই টাৰ্গেট কৰিব লাগিব। এইবাৰ কোনো হেৰি নাই।